আমাৰ অলপ ভুল বুজাবুজিৰ কাৰণে মই ওলাই গৈছিলোঁ, কিন্তু আকৌ যেতিয়া ভুল বুজাবুজিটো শুধৰণি হৈ গ'ল তেতিয়া আকৌ ৰিটাৰ্ণ আহি গ'লোঁ। নিজে হয় পৰে হয়, কথাটো এইখিনিয়ে। এটা গছৰ বাকলি আৰু এটা গছত লগাই দিওঁতে অলপ টাইম লাগে। বি পি এফৰ পৰিৱেশটো মই যদিও বি পি এফত আছিলোঁ, বি পি এফৰ অন্তৰ আত্মাটো মই বিচৰা नासिलु। खुलुमबाय बे समाव सोरगिदिं जि आसाम आयेन आफादनि बिसायख'थिखौ लानानै मोनसे जि दुंहाव बार बे बारबाय थानायखौ जों नुनो मोननाय जादों। थारैनो बेयावनो जों मोनसे बाथ्राखौ बुंनांगोन, दिनैनि सानाव दोलो एंगारनाय आरो दोलो नागारनाय, बेजों लोगोसे गुबुन मोनसे दोलोनिफ्राय गुबुन मोनसे दोलोआव फिन हाबफैफिननाय बे मोनसे थासारि दिनैनि दिनाव जों नुबाय थानो मोननाय जादों। दा बे समाव आजो लोगोसे दङ जे मोनसे समनि गोलाव सम बर' हारिजों नांथाबनानै खामानि मावबोनाय आरो बेजों लोगोसे थांनाय जितु मार्च दाननि 7 खालाराव जि इउपिपिएल माइनरिटि सेलनि जि आफादगिरि बिबानखौ एंगारनानै बिपिएफ राजखान्थि हान्जायाव जुगदान जाहैनाय बिथां इउसुफ आली गेदेमा बिथाङा आंजों लोगोसे दङ आरो बिथांखौ जों मिथिदों जितु बिथाङा थांनाय सानखालि जि मोनसे समनि बिटिआरनि बारग' गाहाय खुंगिरि हाग्रामा जि प्रमद बर'नि खाथियाव थांनानै बिथाङा फिन इउपिपिएल राजखान्थि हान्जायाव फैफिननायखौ जों नुनो मोननाय जादों। थारैनो बे समाव आङो माखासे बाथ्रा बिथांजों सावरायनो आरो बिथाङा आंजों लोगोसे दङ। प्रथमे আপনাক আমার চ্যানেলত স্বাগতম জানালো। ধন্যবাদ। আপনি যে ইউপিপিএল দল এৰি ত্যাগ কৰি আপনি বিপিএফত গৈছিলে, কিয় এৰিছিল, আপনি কিয় গৈছিলে? চাওক, এইটো মানে মই ইমান দীঘলীয়া ক'ব খোজা নাই। য'ত ভাল পোৱা আছে তাৰ লগতে বেয়া পোৱাৰো জড়িত হৈ থাকে। ভাল পোৱাৰ লগতে বেয়া পোৱা থাকে আৰু বেয়া পোৱাৰ লগতে ভাল পোৱা জড়িত হৈ থাকে। তো আজি দীৰ্ঘদিন মই সংগ্ৰাম কৰিলোঁ। বড়ো সমস্যা সমাধানৰ কাৰণে মই 16-17 বছৰ সংগ্ৰাম কৰিলোঁ। তো সংগ্ৰাম কৰাৰ পিছত আমাৰ মাজত নিশ্চয় কিবা এটা ভুল বুজাবুজি হৈছিল, যাৰ কাৰণে মই মনৰ দুখত আবেগত মানে দলৰ পৰা ফালৰি কাটি বিপিএফ যোৱা মাৰ্চৰ 7 তাৰিখে ওদালগুৰিত মই ৰিহন দৈমাৰী আৰু ফিৰেশ মুছাহাৰীৰ নেতৃত্বত বিপিএফত যোগদান কৰিছিলোঁ। ইতিমধ্যে প্ৰাক্তন চিফ প্ৰমোদ বড়ো ডাঙৰীয়া বা তেখেতে এপছুৰ সভাপতি আছিল, তেখেতৰ লগত যোৱা ৰাতি প্ৰায় 11টামান বজাত বহি আমাৰ ভুল বুজাবুজিটো শুধৰণি হৈ যায়। যেতিয়া আমাৰ ভুল বুজাবুজিটো মানে মিলাপ্ৰীতি হৈ গ'ল, গতিকে মই আৰু ফালৰি কাটি থকা প্ৰশ্নই নাহে। যিহেতু এই দলটো ইউপিপিএল দলটো আমি নিজে গঠন কৰা আছিলোঁ। জন্মলগ্নৰ পৰাই ইউপিপিএল দলটোত আমি লগ লাগি দলটো গঠন কৰিছিলোঁ। নিজৰ পুতেক যদি অন্ধ হয় তথাপি ভাল, বেলেগৰ পুতেক যদি ইঞ্জিনিয়াৰো হয় সেইটোত কাম নহ'ব, সেই ইঞ্জিনিয়াৰ আমাৰ পেট নভৰে। নিজৰ ল'ৰাটো যদি অন্ধও হয় তথাপি অকলে বাবা বুলি মাত দিব। বহুত কথা চিন্তা কৰি মই আকৌ নিজৰ জেগাত ঘূৰি আহিলোঁ। থেংক ইউ। পিছৰ পৰ্যায়ে কথা পাতিম। যেহেতু আপনি কেইদিনমান বিপিএফ যে আপনি যোগদান হৈ কাম কৰিলে, বিপিএফৰ পৰিৱেশ কেনে? বিপিএফৰ পৰিৱেশটো মই যদিও বিপিএফত আছিলোঁ, বিপিএফৰ অন্তৰ আত্মাটো মই বিচৰা নাছিলোঁ। তেওঁলোকৰ ভিতৰ চোৰা কি হৈ আছে কি নাই সেইটো মই জানিবও বিচৰা নাই, মানে সিমানটো মই আগবাঢ়ি যোৱাও নাই। কাৰণ যদিও মই গৈছিলোঁ বিপিএফত 15-20 দিনমান থাকিলোঁ, কিন্তু মোৰ মনটো কেতিয়াও মানি লোৱা নাছিল যে মই অন্য দল কৰিম, যাৰ কাৰণে মই ঘূৰি আহিবলৈ বাধ্য হ'লোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ আহ্বান মৰ্মে মই আজি আপোনালোকৰ মাজত মানে সাক্ষাৎকাৰ দিছোঁ যে প্ৰমোদ বড়ো মাতাৰ লগে লগে মোৰ মনটো আৰু হেৰি হৈ আহিল যে ভুল বুজাবুজিটো ভাঙি গ'ল, গতিকে নিজৰ দলটো এৰি বেলেগ দলত থকাৰ কোনো প্ৰশ্ন নাহে। এই কথাটি কৈছোঁ। পিছৰ পৰ্যায়ত আপোনালোকৰ কথা পাতিম। আপুনি যে যেহেতু বিপিএফত যোগদান হৈছিলে, তাৰপিছত তাৰ আকৌ আপুনি ইউপিপিএলত আহিলে, পাৰ্থক্যটো কি পাইছে আপুনি? পাৰ্থক্য কিবা আছে নেকি দুটাৰ মাজত? নিজে হয় পৰে হয়, কথাটো এইখিনিয়ে। এটা গছৰ বাকলি আৰু এটা গছত লগাই দিওঁতে অলপ টাইম লাগে, গতিকে সেইখিনি টাইম মই সময়ে নল'লোঁ না। নিজৰটো নিজৰে থাকে, পৰৰটো পৰৰো থাকে। যি সময়ত চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগোহাঞি বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছিলে, এই সময়ত হাগ্ৰামে এটা কথা কৈছিলে কি এই দুজন মানুহ মোৰ চিআইডিহে, মই সিহঁতক ইউপিপিএলৰ চিআইডিত
কৰিবৰ কাৰণে পঠাই দিছিল বুলি আপোনাকো প্ৰমোদ বৰুৱাই তাৰমানে বিপিএফত চিআইডি কৰিবৰ কাৰণে পঠাই দিছিল নহয় তেনেকুৱা কোনো কথা নহয় আমাৰ অলপ ভুল বুজাবুজিৰ কাৰণে মই ওলাই গৈছিলোঁ কিন্তু আকৌ যেতিয়া ভুল বুজাবুজি শুধৰণি হৈ গ'ল তেতিয়া আকৌ ৰিটাৰ্ণ আহি গ'লোঁ এতিয়া দলৰ হৈ কেনেকৈ কাম কৰিব আপুনি দলৰ হৈ আগতকৈ আৰু বেছি তীব্ৰগতিৰে কাম কৰিম বাকীবোৰক কি জনাব এতিয়া মোৰ লগত যিবিলাক গৈছিল তেওঁলোকক ঘূৰি আহিব আৰু দলে পূৰাপূৰি ছাপোৰ্ট পাব দল আগতকৈ শক্তিশালী হ'ব আৰু এইবাৰ যে 15টা সমষ্টি আছে এই BTCত বিধানসভা 15টা সমষ্টি আছে 15টা সমষ্টিত হাগ্ৰামাতকৈ আমাৰ পাৰ্চেণ্টটো বেছি থাকিব BPFতকৈ পাৰ্চেণ্ট বেছি থাকিব ইপিপেলৰ তাৰমানে এই কেইদিনমানতে আপুনি অনুভৱ কৰিলে তাৰমানে বিপিএফৰ পৰিস্থিতি কেনেকা BPFতকৈ মানে ইপিপেলৰ পাৰ্চেণ্টেজটো ভাল মানে জনচাপোৰ্ট বহুত ভাল আছে কথা হৈছে কি যে মই যিকেইদিন BPFৰ লগত থাকিলোঁ কিন্তু থাকি তাতে মোৰ মনটো সন্তুষ্ট নহয় তেওঁলোকৰ নিয়ম নীতিটো আৰু ইপিপেলৰ নিয়ম নীতিটো অলপ ডিফাৰেঞ্চ আছে পাৰ্থক্য আছে কাৰণ তেওঁলোকে বেলেগক সন্মান দিবাটো টান পায় নিজকে ক্ৰেডিট লয় বেলেগক সন্মান দিবা টান পায় গতিকে য'ত সন্মান নাই তাতে থকাৰ কোনো প্ৰশ্ন নাহে আছে নিশ্চয় আছে কাৰণ BTR চুক্তিৰ কাৰণে মই বহুত সংগ্ৰাম কৰি গৈছোঁ ব্লাড ছিগনেচাৰ কৰিছোঁ মাথা টাকলা কৰিছোঁ ভোক হৰতাল কৰিছোঁ হাঙাৰ ষ্ট্ৰাইক কৰিছোঁ আমি কিন্তু আজিৰ দিনত বিপিএফে কৈ আছে আমি BTR চুক্তি আমি ৰূপায়ণ নকৰিম বুলি এই BTR চুক্তি ৰূপায়ণ হ'ব এতিয়া নিশ্চয় হৈ যাব এতিয়া কোনো কথাই নাই এতিয়া সংবিধানৰ কথা BPFৰ লিডাৰবিলাকে মন চুক্তি ক'লে নহ'ব না যিটো সংবিধানৰ ৰাইট আছে সেইটো কোনেও ৰখাই থ'ব নোৱাৰে ইমপ্লিমেণ্ট হ'বই সেইটো আপোনাক কিবা এটা লোভ দিছিলে নেকি বিপিএফে নাই একো লোভ দিয়া নাই সেইটো মিছা কথা নকওঁ তেওঁলোকে কোনো লোভ চোভ দিয়া নাই কোনো প্ৰলোভন দিয়া নাই সেইটোতো যোৱাই প্ৰশ্ন নাহে কাৰণ এই দলটো এটা কথা আছে মই ক'লোঁ না যে মই 15-20 দিন যি আছিলোঁ BPFত কিন্তু মোৰ আত্মাটোৱে মানে সেই BPF দলটো আঁকোৱালি লোৱা নাছিল মইহে মানে আছিলোঁ কিন্তু আত্মাটোৱে কেতিয়াও মানে বিশ্বাসত লোৱা নাছিল যে এইটো দলৰ লগত মই ছেটিছফাই হ'ম বা এইটো দলৰ জৰিয়তে ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিম সেইটো মোৰ আত্মাই কোৱা নাছিল নাই তেনেকুৱা কোনো কথা নাই ইপিপেলৰ ফালৰ পৰা কোনো হেৰি নাই কাৰণ ইপিপেল দলটো আমাৰে দল মোৰে দল হয় মই নিজৰ ঘৰটো দৰ্জা মাৰি থৈ বেলেগৰ ঘৰৰ দৰ্জাটো খুলিলে কেনেকুৱা হ'ব নিজৰ ঘৰটো আন্ধাৰ হৈ থাকিব নাই নিজৰ ঘৰত নিজে ঘূৰি আহিছোঁ বেলেগৰ দুৱাৰটো মুকলি কৰি লাভ নাই তেওঁলোকে মোৰ আহি যাব মোৰ লগতে আহি যাব তেওঁলোকে তাতে থাকিব নোৱাৰে ছেটিছফাই নহয় কাৰণ তেওঁলোকৰ এংগেল নিয়ম নীতিটো বেলেগ তেওঁলোকৰ নিয়ম নীতিটো আমি মানি লোৱাটো অসম্ভৱ মই ক'লোঁ না যে এটা গছৰ বাকলি আৰু এটা গছত লগাওঁতে অলপ সময় লাগে কাৰণ সেই সময়খিনি আমি নিদিলোঁ কাৰণ আমি জানিলোঁ যে তাৰ লগত আমি ছেটিছফাই নহ'ম তাৰ লগত আমি মিলি কাম কৰাটো অসম্ভৱ হৈ যাব